বন্ধুসকল আপোনাৰ আধাৰ কাৰ্ডখন কেনেকৈ ভেৰিফাই কৰিব মই আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণভাৱে দেখাই দিম। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ইয়াতে লিখিব লাগিব UIDAI লিখি কেনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত ইয়াতে যেটো প্ৰথম ওয়েবসাইট আছে তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ ভেৰিফাই যেটো আছে তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে ওকে ক্লিক কৰিব লাগিব। ইয়াতে আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত ইয়াতে আপোনাৰ ক্যাপচাটো দিব লাগিব। তাৰপিছত ইয়াতে proceed and other verify ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো শুদ্ধ আছে, ভেৰিফাই সম্পূৰ্ণ হৈছে। ইয়াতে আপোনাৰ চাব পাৰিব, বয়সটো চাব পাৰিব, তাৰপিছত আপুনি পুৰুষ হয় না মহিলা সেইটো চাব পাৰিব। তাৰপিছত আপোনাৰ যেটো নাম্বাৰ আছে ফোন নম্বৰ দিয়া আছিল সেই ফোন নম্বৰটো ইয়াতে শেষৰ তিনিটা নাম্বাৰ ইয়াতে দিয়া থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ সো মাচ।